1513 বছৰ আগতে নিৰ্মাণ কৰা এটা বুদ্ধিষ্ট টেম্পল আৰু টেম্পলৰ শীৰ্ষস্থান নিৰ্মাণ কৰিছে 20 কেজি সোণেৰে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো নিশ্চয় ভালে আছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ নেপালৰ ৰাজধানী কাঠমাণ্ডু। কাঠমাণ্ডুৰ পৰা মই এতিয়ালৈকে কেইবাটাও ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই নিশ্চয় ভাল পাইছে। আৰু আজি গৈ আছোঁ খুব এটা ধুনীয়া প্লেচ, কাঠমাণ্ডুৰ চহৰৰ নিচেই সমীপতে অৱস্থিত স্বয়ম্ভুনাথ বুদ্ধিষ্ট টেম্পল। খুব এটা পিচফুল এটা টেম্পল হয় আৰু এই টেম্পলৰ পৰা এটা খুব ধুনীয়া ভিডিঅ' মই আপোনালোকৰ বাবে আগবঢ়াম। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। গতিকে ভিডিঅ'টোৰ লগত শেষৰলৈকে কানেক্ট হৈ থাকক আৰু স্বয়ম্ভুনাথ টেম্পলৰ গোটেই পৰিৱেশটো সুন্দৰকৈ উপভোগ কৰক। ইয়াৰ আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁ আপোনালোকক, আমি আছিলোঁ চান্দাগিৰি হিল। চান্দাগিৰি হিলৰ পৰা বেছি ডিষ্টেঞ্চ নহয়, 20-30 মিনিটমানৰ সময়ৰ ভিতৰতে আমি আহি উপস্থিত হৈছোঁ এই স্বয়ম্ভুনাথ বুদ্ধিষ্ট টেম্পল। আৰু আমি যিখন কেব বুক কৰিছিলোঁ গোটেই দিনটোৰ কাৰণে, সেই কেবখনতে আমি ইয়ালৈ আহিলোঁ। আহি পায়ে পাৰ্কিং কৰিলোঁ গাড়ী। পাৰ্কিং কৰাৰ পিছত গেটৰ সন্মুখতে আছে পাৰ্কিং এৰিয়া, আৰু তাৰ পৰা আমি গেটলৈ বুলি আহিছোঁ। গেটৰ সন্মুখতে এইটো ধুনীয়া এটা টিকেট কাউণ্টাৰ আছে। আমি টিকেট কৰিলোঁ আৰু পাৰ হেড আমাৰ নেপালী কাৰেঞ্চিত 50 ৰুপিজ কৰিছোঁ। ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহিয়ে সন্মুখতে এটা এনেদৰে পুখুৰী আছে, আৰু পুখুৰীটো এইটো আচলতে কৃত্ৰিম আৰু বনাই লৈছে এনেদৰে। আৰু সোঁমাজতে এটা মূৰ্তি আছে, চাৰিওফালটো এনেদৰে গ্ৰিল দি বেৰা আছে, আৰু মূৰ্তিটোৰ তলতে এটা সৰু পাত্ৰ এটা আছে, তাতে এনেকৈ সৰু সৰু কিবা জালনা লগোৱা আছে, আৰু মানুহবিলাকে চবে কইনছ দলিয়াই আছে তাত সেই পাত্ৰটোত সোমোৱাবৰ বাবে কইনছবিলাক। আৰু সকলোৰে লোকবিশ্বাস আৰু যে কিবা এটা তেখেতলোকে মনতে আশা কৰিছে আৰু কইনছটো সেই সৰু পাত্ৰটোলৈ দলিয়াই দিছে, তাতে যদি সোমাই তেখেতলোকৰ মনৰ আশাসমূহ পূৰ্ণ হ'ব বুলি লোকবিশ্বাস। সেইমতে বিশ্বাস কৰি তেওঁলোকে তাত তেনেদৰে কইনছসমূহ দলিয়াই আছে। টেম্পল হয়, ইয়াৰ বিষয়ে কি ক'বা তুমি? ইয়াৰ পৰিৱেশটো দেখি পিনি তোমাৰ কেনেকুৱা অনুভৱ হৈছে, তুমি কি ক'বা? চ' বেচিকেলি বুদ্ধিষ্ট টেম্পলবিলাকত কোনো চাকি বতি জ্বলোৱা নহয়। হয়, ইয়াত মানুহে আহে, আৰু বুদ্ধিষ্ট টেম্পলবিলাক মানে কি, শান্তৰ পৰিৱেশ এটা সৃষ্টি কৰে। শান্তিহে খুব শান্তিৰ পৰিৱেশ। বুদ্ধ হৈছে শান্তিৰ মানে প্ৰতীক। গতিকে সেই শান্তি ফিলটো ইয়াত আছে। মানুহবিলাকে আহি ফটো উঠে, আৰু টুৰিষ্ট প্লেচ বনাই আছে, ভাল লাগিছে আৰু খুব ধুনীয়া, আৰু ফটো উঠিবৰ কাৰণে বহুত ধুনীয়া এটা প্লেচ হয়। নেপালখন এখন যিহেতু হিল এৰিয়া হয়, সম্পূৰ্ণ পাহাৰ পৰ্বতেৰে গোটেই নেপালখন ভৰি আছে, আৰু ইয়াত থকা মঠ মন্দিৰসমূহ প্ৰায় পাহাৰৰ এনেধৰণৰ শীৰ্ষস্থানসমূহতে আছে প্ৰায়ভাগ। আৰু এই স্বয়ম্ভুনাথ বুদ্ধিষ্ট টেম্পলো এটা ডাঙৰ এখন পাহাৰৰ ওপৰতে আছে। আৰু ইয়াত গেটৰ পৰা সোমাই আপুনি সোঁফালেও এটা দেখিব এৰিয়া, যথেষ্ট ডাঙৰ এৰিয়া এটা কভাৰ কৰি পিনি আছে বহুতখিনি বস্তু। আৰু বাওঁফালেও তেনেদৰে মঠ মন্দিৰৰ পৰা আদি কৰি সৰু সৰু বিভিন্ন ধৰণৰ এনেদৰে বুদ্ধিষ্টসকলৰ তেখেতলোকৰ এনেদৰে মূৰ্তিসমূহ ইয়াত আছে। আৰু গোটেই মন্দিৰভাগ আচলতে যথেষ্ট এটা ডাঙৰ এৰিয়া। তাৰ ভিতৰতে আপোনালোকে এনেদৰে বিভিন্ন ধৰণৰ সামগ্ৰীৰ দোকানো পাব। নেপালী যিসকল ট্ৰেডিশ্যনেল যিবিলাক নেকি চেইন, নেকলেছ, এইবিলাক দেখিব আপোনালোকে। গোটেই মূৰ্তি চূৰ্তিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তুৰ আপোনালোকে ইয়াত আইটেম পাব, আৰু বিৰাট ধুনীয়া ধুনীয়া বস্তুবিলাক। ভাগৰ লাগিবই আৰু, কষ্ট কৰিছোঁ না, কষ্টৰ ফল মিঠা। সেইকাৰণে জীৱনত অকণমান কষ্ট কৰিব লাগে। সঁচাকৈ কষ্ট কৰিছোঁ কাৰণে ধৰি লোৱা এনেকৈ ফুৰিব পাৰিছোঁ। নে কি কোৱা প্ৰাঞ্জল? একদম ঠিক কৰিছে। আমি এতিয়া উপস্থিত হৈছোঁহি স্বয়ম্ভুনাথ টেম্পলৰ যিভাগ মেইন মন্দিৰ যিভাগ, সেই মন্দিৰভাগৰ ওচৰত। চাওকচোন ইয়াৰ পৰিৱেশটো, খুব ধুনীয়া পৰিৱেশ, আৰু যথেষ্ট মানুহ ইয়াত আপোনালোকে দেখিছে নিশ্চয়। মানুহে একদম আগুৰি আছে, দেশ বিদেশৰ মানুহ আহি পিনি এই পৰিৱেশসমূহ আহি পিনি চাই উপভোগ কৰে আৰু চাবলগীয়া আচলতে। আৰু এই যিভাগ স্বয়ম্ভুনাথ বুদ্ধিষ্ট টেম্পল, এই টেম্পলভাগ বহুত পুৰণা, 1513 বছৰ পুৰণি আচলতে। মই গুগলত চাইছিলোঁ, গুগলত চাই পিনি মই এই কথাখিনি আপোনালোকৰ মাজত আগবঢ়াইছোঁ। নাজানো কিমান দূৰ সত্য, গুগলৰ মতে কৈছোঁ। আৰু গোটেই মন্দিৰভাগ স্থাপন কৰিছিল ৰজা মানহাদেৱাই 510 চনত। আৰু 510 চনত তেখেতে যেতিয়া এই মন্দিৰভাগ ইয়াত নিৰ্মাণ কৰিলে, তাৰপিছত 2010 চনত এই মন্দিৰভাগ পুনৰ মানে আপোনাৰ মেৰামতি কৰি পিনি এই আজিৰ যি অৱস্থা, নতুন ৰূপ, সেই নতুন ৰূপটো 2010 চনত দিছে।
মানে ইমান এভাগ পুৰণা মন্দিৰ। তেতিয়া কেনেকুৱা আছিলে নাজানো, কিন্তু এতিয়া যেতিয়া নেকি আপোনাৰ 2010 চনত ইয়াত পুনৰ খুব ধুনীয়াকৈ মেৰামতি কৰিলে, মেৰামতি কৰাৰ পিছত ইয়াৰ যিভাগ নেকি ওপৰৰ শীৰ্ষস্থান দেখিছে আপোনালোকে খুব সোণৰ দৰে জিলিকি আছে, আচলতে সোণেই হয়। 20 কেজি সোণেৰে সেই ওপৰৰ শীৰ্ষস্থানটো খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছে। আৰু এই যে দেখিলে মই এনেদৰে হাতেৰে চকৰি নিচিনা ঘূৰাই ঘূৰাই আহিলোঁ, আচলতে সেইটো এটা লোকবিশ্বাস। এনেদৰে গোটেই এই মন্দিৰটোৰ চাৰিওফালে এনেধৰণৰ চকৰি নিচিনা এইবিলাক আচলতে কি নাম কয় মই নাজানো ভালকৈ। এইসমূহ এনেদৰে দিয়া আছে আৰু সকলোৱে এনেদৰে ঘূৰাই ঘূৰাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে নিজৰ সপোনবোৰ আশাবোৰ পূৰ্ণ কৰিবৰ বাবে। এনেকৈ আমি কিছু সময় স্বয়ম্ভুনাথ বুদ্ধিষ্ট টেম্পলত পাৰ কৰিলোঁ, এটা খুব ঠাণ্ডা পৰিৱেশৰ মাজত। আৰু ইয়াৰ পৰা এতিয়া আমি বেলেগ এটা প্লেচলৈ বুলি যাব ওলাইছোঁ। আৰু এই ভিডিঅ'টো ইয়াতে মই সামৰণি মাৰিম এতিয়া। আৰু ইয়াৰ পিছত যিটো ঠাইলৈ যাম, ইয়াৰ পিছৰ ভিডিঅ'টোত মই সেই ঠাইৰ সম্পূৰ্ণ বিৱৰণটো আপোনালোকৰ মাজত আগবঢ়াই দিম। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। আৰু আহিলোঁ, আমাৰ পাৰ্কিং ইয়াতে আছিলে, পাৰ্কিঙত গাড়ীত আহিলোঁ। গাড়ীত আহি ইয়াত এখন গাড়ী দেখিছোঁ, চবেই যে দেখালোঁ মই গাড়ীখন নেপালত খুব বেছি চলে। এই গাড়ীখন আপুনি য'তেই যাওক এই গাড়ীখন আপোনালোকে দেখিব। যেনেদৰে আমাৰ ইয়াত গুৱাহাটীত যেনেদৰে মেজিকসমূহ চলে, ঠিক সেইদৰে তাত সেই গাড়ীখন খুব বেছি পৰিমাণে চলে আচলতে। আৰু তাৰ পৰা আমি ওলাই আহিলোঁ, ওলাই আহি এতিয়া গৈ আছোঁ বেলেগ এটা প্লেচত। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত সেই ভিডিঅ'টো মই আপোনালোকক আগবঢ়াম। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। আৰু সেই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।